আৰু আপোনালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিবি লাইফষ্টাইললৈ। আজি পুনৰবাৰৰ বাবে আপোনালোকৰ ওচৰলৈ মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজি লৈ আহিছোঁ মই এটা পিঠাৰ ৰেচিপি। কেনেকৈনো পিঠাগুড়ি নোহোৱাকৈ মাত্ৰ এবিধ বস্তুৰে মই এই সুস্বাদু ৰঙীন পিঠাবিধ বনাব পাৰোঁ তাৰে এটা ৰেচিপি লৈ আহিছোঁ আৰু আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু খায়ো ভাল পাব। খুব কম সময়ৰ ভিতৰত এই পিঠাবিধ তৈয়াৰী কৰা হৈছে। তেন্তে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকিব। তেন্তে আৰম্ভ কৰোঁ মোৰ এই ভিডিঅ'টো। মই বনাম এবিধ কালাৰিং পিঠা। আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে শেষলৈকে চাই থাকিব। এই কালাৰিং পিঠাবিধ বনাবৰ বাবে প্ৰথমতে মই ল'ম চুজি আৰু লৈছোঁ অকণমান নিমখ আৰু ইয়াত দিছোঁ অকণমান পানী। বেছি পানী নিদিব আৰু অকণমান দিম মই ফুড কালাৰ, যাতে কালাৰটো আহে। মই ইয়াতে ৰেড কালাৰ দিছোঁ। মই ইয়াত অকণমান ৰেড কালাৰ ফুড কালাৰ দিছোঁ। আপোনালোকে যিকোনো ধৰণৰ কালাৰ দিব পাৰে। মোৰ তাতে ৰেড আছিলে আৰু অৰেঞ্জ আছিলে, সেইবাবে মই ৰেড দিছোঁ। আপোনালোকে অৰেঞ্জ থাকিলে অৰেঞ্জ দিব পাৰে, গ্ৰীণ থাকিলে গ্ৰীণ দিব পাৰে। যি কালাৰ থাকে সেয়াই দিব পাৰে, আপোনালোকৰ যিটো কালাৰ ভাল লাগে। এতিয়া এইখিনি মই ভালকৈ সানি দিম। ইয়াত মই বেলেগ আৰু একো দিয়া নাই, অকল চুজি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। কোনোবাই মিঠা খাই ভাল পালে চেনিও দিব পাৰে, কিন্তু মই মিঠাই ইমান ভাল নাপাওঁ, সেইবাবে মই চেনি দিয়া নাই। এইখিনি বহুত বেছি পাতলো নকৰিব আৰু বহুত বেছি ডাঠো নকৰিব। মোৰ অকণমান পানী কম হৈছিলে, সেইবাবে দিছোঁ। এয়া মই ধুনীয়াকৈ ফেটি লৈছোঁ চুজিখিনি। খুব বেছি পাতলো নকৰিব আৰু খুব বেছি ডাঠো নকৰিব। এয়া মই এনেকুৱা ধৰণৰ কৰিছোঁ। আৰু কাৰোবাৰ ওচৰত যদি ফুড কালাৰ নাই, তেতিয়াহ'লে আপোনালোকে পালেং শাকৰ ৰস বা বিটৰ ৰস, এই ধৰণৰ ৰসো ওলাই মিক্স কৰি পেলাই দিব পাৰে, যাতে ধুনীয়া এটা কালাৰ আহে। তেতিয়াহ'লে বলক মই কেনেকৈ বনাই চাওঁ। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব, অকণমানো স্কিপ নকৰাকৈ। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ। ৰিফাইন তেল দিছোঁ, আপোনালোকে মিঠাতেলো দিব পাৰে। এতিয়া মই ইয়াত ধুনীয়াকৈ এটা এটাকৈ এইখিনি গোল গোলকৈ দি যাম। এয়া এনেকৈ দি যাম। চাওক কি ধুনীয়া কালাৰিং হৈছে। পিঠা যেন নাপায়। আলহী আহিলে কেতিয়াবা এই ধৰণেও পিঠা বনাই দিব পাৰে, যিহেতুকে আমাৰ ওচৰত সদায়। আপোনালোকক মই আৰু এবাৰ দেখুৱাই দি আছোঁ। এনেকৈ দিব ধুনীয়াকৈ। মোৰ আচলতে পূৰা গোল আকৃতিৰ নহয়, বিস্কুট আকাৰৰ হয়। এই ধৰণে আলহী আহিলেও বনাই খুৱাব পাৰে। অলপ দেখিবলৈও ধুনীয়া হয় আৰু বিস্কুট টাইপৰো হয়, বেলেগ যেন লাগিব। এতিয়া এইখিনি হোৱাৰ পিছত মই অকণমান লুটিয়াই দিম 2 মিনিটমানৰ পিছত। এতিয়া মই এইখিনি আকৌ ওলট পালট কৰি দিম। বেছি সময়ো নালাগে। আৰু এইখিনি 2 মিনিটমান দিয়াৰ পিছত মোৰ সম্পূৰ্ণভাৱে হৈ যাব পিঠাখিনি, কাৰণ মোৰ তেলখিনি গৰম আছিলে। এইখিনিও মোৰ এতিয়া হৈ গৈছে। এতিয়া এইখিনি মই ধুনীয়াকৈ থৈ দিম।
এয়া চাওক অতি কম সময়ৰ ভিতৰত মোৰ চুজি পিঠা তৈয়াৰী হৈ গ'ল আৰু গমো নাপায় এয়া যে চুজিৰে তৈয়াৰ কৰা হৈছে। আপোনালোকৰ ঘৰত কোনোবা আলহী আহিলে এই ধৰণে বনাই খাব পাৰে। মাত্ৰ অকণমান চুজি লাগিব, অকণমান নিমখ আৰু অকণমান কালাৰ ফুড। আৰু যদি কালাৰ ফুড নাথাকে তেতিয়াহ'লে বিটৰ ৰসেৰেও বনাব পাৰে। আৰু কোনোবা যদি মিঠা খাই ভাল পায় তেতিয়াহ'লে ইয়াত চেনি দিও বনাব পাৰে। তেতিয়াহ'লে আজিলৈ ইমানে। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো দবাই দিব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।